হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল বুলি। আৰু আমাৰো খবৰ ভাল। আৰু মোৰ লগত আছে মোৰ দোস্ত আমিৰ ভাই। তো আজি আমি গৈ আছোঁ সকলোৰে জনা শুনা এখন ঠাই, আৰু প্ৰায় মানুহ গৈয়ে থাকে। তো আমাকো আজি সময় পালোঁ যিহেতুকে আমিও ভাবিছোঁ অলপ ঘূৰি আহোঁ। আগত গৈছোঁ যদিও আৰু এতিয়া নতুনকৈ কেনেকুৱা চেঞ্জ হৈছে, তাৰ কি পৰিৱৰ্তন হৈছে তাকে চাওঁ। তো ঠিক আছে, গৈ আছোঁ। ৰাস্তা পথবিলাকো আপোনালোকক দেখাই যাম কেনেকুৱা আছে কি কথা। আগতে আমি তেল ভৰাই আহোঁ, তেলটো ভৰাই আহোঁ, তাৰ পৰা আপোনালোকক বাকীখিনি ৰাস্তা পদূলিবিলাক অহা যোৱাৰ সুবিধা কেনেকুৱা কি কথা গোটেইখিনি আপোনালোকক দেখাই আছোঁ। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বৰ্তমান। চলো, প্ৰথমে আমি বৰ্তমান তেল ভৰাই আহোঁ। তাৰপিছত হাবিতলি যোৱা ৰাস্তা এইটো, আৰু এইটো বৰপাক যোৱা ৰাস্তা এইফালে আছে। এতিয়া প্ৰথমে আমি তেল ডিপুত যাম। আমাৰ গাঁৱে ভূঞে চাব লগা জেগা এইবিলাকেই, আৰু বেলেগটো আৰু আমি দেখাব নোৱাৰোঁ। তো আশা কৰোঁ আৰু যদি বেলেগ জেগা দেখাব পাৰোঁ, নতুন নতুন ঠাইবিলাক। আৰু আমাৰ ভিউৱাৰ্ছসকলক কওঁ যাতে এনেকুৱা যদি কোনোবা নতুন ঠাই বা জেগা তেনেকুৱা থাকে তো আমাক কমেণ্টত জনাই দিব। আৰু গাইজ, আপোনালোকক এটা কথা কওঁ, মোৰ পেজটো বা মোৰ ইউটিউব চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব নাপাহৰিব। কাৰণ যাতে আপোনালোকক আৰু নতুন নতুন মই আপডেট দি থাকিব বিচাৰোঁ। আৰু বেল আইকনটো দবাই দিব, কাৰণ মোৰ যিবিলাক ভিডিঅ' আছে যাতে আপোনালোকে আগতীয়াকৈ চাব পাৰে। তো এখন বৰ্তমান ইটাখলা চেণ্টাৰ পালোঁ, মানে পোৱা নাই আৰু পামহে এতিয়া, বেছি দূৰ নাই, অকণমান দূৰ আছে। এইখনে আমাৰ ইটাখলা চেণ্টাৰ, আৰু ইয়াতে আছে পুলিচ ষ্টেচন। গাইজ, ৰাস্তাবিলাক ইমান মানে বৰ্তমান ভাল নহয়, কাৰণ বনাই আছে নতুনকৈ। তো কমপ্লিট হোৱালৈকে আৰু বেছি দিন নালাগিব চাগে। তো ৰাস্তাৰ কাম চলি আছে, যিহেতুকে সম্পূৰ্ণ হ'লে চাগে তেতিয়া বহুত ভাল লাগিব। তো জেগা জেগা ভাল হৈছে। ৰাস্তাটো বৰ্তমানৰ কাৰণে ইমান এটা ভাল নহয়, ধূলি বালিৰ কাৰণে। হেলমেট চেলমেট পৰিধান কৰি আপোনালোকে অহা যোৱা কৰিবলৈ ভাল হ'ব। এনেই খালী যদি হেলমেট পৰিধান নকৰাকৈ যায়, তো ধূলি বালিৰ কাৰণে আপোনাৰ বহুত অসুবিধা হ'ব। তো এনেকৈ আমি গ'লোঁ, গৈ ফাইনেলি আমি পাই গ'লোঁ
ভিতৰলৈ সোমাই যাম এইফালে ইফালে সোমাই গ'ল এইটো ৰাস্তা গাইজ এইখনে চিৰচা পিকনিক প্লেচ কেনেকুৱা এটা মনোমোহা দৃশ্য আপোনালোকে চাওক আৰু ইয়াৰ পানীৰ কোৱালিটিটো চাওক আপোনালোকে পানীৰ কোৱালিটি দেখাই আছোঁ ওচৰৰ পৰা কেনেকুৱা দেখাইছে পানীটো চাওকচোন বাৰু ইমানে চাফা একদম চাফা পানী খাব পৰা নিচিনা খাব পাৰি এইটো পানী ইমানে ধুনীয়া চাফা পানী আৰু তো অৰুণাচল পাহাৰৰ পৰা এই পানীটো ঝাৰণা বৈ আহি আছে কেনেকুৱা লাগিছে বাৰু দেখি কওকচোন কি ক'ব আপুনি তাকে মানে পানীটো চাই পেলাই মানে ওচৰত আহিবলৈ মন গ'ল আচ্ছা এই ওচৰত আহি পেলাই চালোঁ পানীটো ইমানেই ধুনীয়া ইমানেই চাফা মানে কোনো আইৰণ নাই কোনো পানী কোনো অন্য কালাৰ নাই ধুনীয়া চাফা মানে গা ধোৱা হওক খাবলগীয়া যে পিকনিকত যে মানুহ আহে সিহঁতৰ ঘৰৰ পৰা পানী লৈ নাহে ইয়াৰ পানী ইউজ কৰে এই পানীয়ে খায় এই পানী দি মানে ধোৱা পখলা এইটো দি কৰে আৰু খাই বৈ লাষ্ট মানুহ গা পা ধুই পেলাই গুচি যায় আৰু গাইজ পিকনিক পাৰ্টি আহিছে আৰু কিবা ডান্স কৰি আছে ইয়াতে তো আমিও আশা কৰোঁ কোনোবা দিন এনেকৈ আহিব বিচাৰিম এইখনে প্লেচ মেইন প্লেচ বাছ ইয়াত লিখা আছে আই লাভ চিৰচা আৰু এইটোৱে চুইচ গেটটো আমাৰ খেতি পথাৰত পানী দিবৰ কাৰণে ইয়াতে গেট বন্ধ কৰা হয় আৰু এইফালে পানীটো যায় পানীটো এইফালে যায় ক'বলৈ গ'লে আমাৰ যদি বাৰিষাত কিবা কাৰণত পানী অসুবিধা হয় ইয়াতে গেট বন্ধ কৰি পানীটো নিয়া হয় পথাৰত কৃষকৰ কাৰণে সুবিধা হয় তো এইফালে দোকান চোকান খুলি থোৱা আছে ইয়াত মানে কিবা কিবি কিনি খায় চলো আৰু অলপ আগত চাওঁ কি আছে আজি ইমান পিকনিক পাৰ্টি অহা নাই তো পিকনিক পাৰ্টি নাহিলেও মানে আহিছে 2-4 বাছ চাছ লৈ আহিছে এইটো অৰুণাচল কোমহাইতাত মেইন ফৰেষ্ট কিবা কি আছে সেইফালে সেইফালে ফৰেষ্ট আছে ফৰেষ্ট মানে কিবা বাঘ ভালুক কি ওলাই নেকি ওলাই ন এইফালে মানুহ যোৱা হেৰি আছে মানুহ বহুত ধুনীয়া পিকনিক খাবৰ কাৰণে ধুনীয়া প্লেচ এটা এইটো চাওক গোটেইখিনি পিকনিক আজি পিকনিকৰ পাৰ্টি নাই পিকনিকৰ পাৰ্টি থাকিলে গোটেইটো ভৰি থাকে আৰু এইটো চাইডেও ভৰি থাকে এইটো চাইডেও আছে ধুনীয়া এটা প্লেচ ইমান বেয়া নহয় কিন্তু আমাৰ কাৰণে ক'বলৈ গ'লে পিকনিক প্লেচৰ কাৰণে বেষ্ট প্লেচ এইটো ইয়াত এইটো কোনো হেৰি নাই জানুৱাৰী মাহত বেছি হয় এতিয়া আমিতো জানুৱাৰী শেষ হ'ল গোটেই জানুৱাৰী মাহত বহুত ধুনীয়া এটা মানে পৰিৱেশ দেখা পোৱা যায় ইয়াত ভালেই লাগে বাৰু বহুত ধুনীয়া আগত যেনেকুৱা আছিলে কিন্তু বহুতখিনি চেঞ্জ হ'ল আগতে তেনেকুৱা ধৰণৰ পাৰ্ক চাৰ্ক বনাইছে সেই আগত বোলে পাৰ্ক বনাই থৈছে তো চাওঁ পাৰ্কত অলপ যাব পাৰি নেকি কোনটো চাইডত আছে পাৰ্কটো সেই আগতে বনোৱা আছে এই মানুহবিলাক আহি আছে ন মানুহ গৈ আছে এই ব্ৰিজটোতে ফটো উঠিবলৈ বহুত এটা ধুনীয়া এটা ব্ৰিজটো ফটোটো উঠিবলৈ বহুত ধুনীয়া এটা এইটোৱে পাৰ্কটো অঁ এইটো পাৰ্কেই হয় এই আগৰ গেট দি সোমাব লাগে বুলি কৈছিলে বহুতখিনি দূৰ ঘূৰি ঘূৰি আহিছোঁ আহি পালোঁ ইয়াত আহি এতিয়া ৱেলকাম টু পাকি টাইগাৰ ৰিজাৰ্ভ
তো ঠিকে আছে চা ইয়াত চাগে টিকেট হেৰি কৰিব লাগিব নেকি হা টিকেট চিষ্টেম নেকি জানো হ'ব পাৰে হয়তো আচ্ছা টিকেটৰ ব্যৱস্থা আছে নেকি হয় চাগে वीडियो बना सकते हैं ना वीडियो का कैमरा है नहीं मोबाइल से कर सकते हैं ना वो ये कैमरा तो नहीं पकड़ा नहीं कैमरा नहीं है इसका ही मोबाइल का 50 कितना 20 रुपया 20 तो हो गया सलाद में भी जाएगा इसको क्या बोलने मत ठीक है सलाद में जाएगा मछली में जाएगा हाँ गाइस ये गेटत टिकट काटिलो 10 টকাকে দুটা টিকেট কাটিলো আমি 20 টকা ললে তো সবে আহে কিন্তু পাৰ্কটোত ঘূৰিবলৈ কোনোৱে নাহে তাকে ভাবিছো পাৰ্কটো অলপ আপোনালোকক দেখাই দিওঁ তো পাৰ্কৰ ভিতৰতনো কি কি আছে কেনেকুৱা কি কথা চাওঁ মানুহবিলাক আহিছে ডাঙৰ আছে পাৰ্কটো যদি চিউচা আহাই যায় তো পাৰ্কটোত কিয় নাহে বাৰু মানুহবিলাকে মানুহে গম নাপায় সেইটো কাৰণত দেখাইছোঁ যোনখন ব্ৰিজ দেখাইছিলোঁ আপোনালোকক আগত সেই ব্ৰিজখন দি আপোনালোকে লেফ্ট চাইডে আহি যাব একদম লাষ্টত এই পাৰ্কখন আছে তো পাৰ্কত কি কি আছে চাওঁগৈ সেইফালে কি মানুহৰ ঘৰ এইবিলাকত সোমাব পাৰি নেকি মাৰপিট কৰিব নেকি সেই মানুহ সেইফালে সেইফালে আৰু ধুনীয়া হেৰি এটা আছে সেই মানুহে খেলা ধূলা কৰি আছে মজা ধুনীয়া এটা পৰিৱেশ পাই গ'লোঁ বাৰু ভাবিছিলোঁ চিউচা চাগে বেয়া লাগিব বুলি মই ভাবাই নাই যে আজি পাৰ্ক আছে ইমান ধুনীয়া হে আজিহে গম পালোঁ মই আচ্ছা মই শুনিছোঁ কিন্তু পাৰ্কখন ক'ত আছে কি কথা নাজানো আচ্ছা ইয়াত খেলা ধূলা কৰি আছে ল'ৰা ছোৱালীবিলাকে তো ইয়াত আমিও ক'ৰবাত খেলা ধূলা কৰিম এই ঘৰবিলাকত উঠিব পাৰি নেকি টয়লেট আছে ইয়াতো পাৰ্কৰ দাম বেছি নহয় 20 টকা মাত্ৰ 10 টকাকৈ লয় যোনে আহে সিহঁতে যাতে মিছ নকৰে ইমান দূৰ আহি পেলাই যদি এই পাৰ্কতে নাহে তো চিউচা অহাৰ কোনো হেৰিয়ে নাথাকিব আচ্ছা এবল কি এল বি হাতো मतलब এলবি হাতো খোজকাঢ়ি ভাগৰ লাগি গৈছে ইমান দূৰ খোজকাঢ়ি আহিছোঁ তুমিতো কৈছিলা ঘূৰি যাওঁগৈ বুলি ইমান দূৰ ভৰি বিষাই গৈছে না ভৰি বিষাই গৈছে আচ্ছা ইয়াৰ ভিতৰত আৰু ডাঙৰ আছে নেকি বহুত ডাঙৰ আছে হা আগত চাগে বনাই আছিলে বুলি চাগে মানুহ সোমাব দিয়া নাই আচ্ছা সেইটো হ'ব পাৰে ইয়াত সৰু সুৰা এইবিলাক ঘৰবিলাক কি মানে কি আমাৰ নিজৰে ঘৰ বুলি কেনেকৈ থাকিব পাৰি নেকি এইবিলাক সৰু সুৰা ঘৰ বনাই থৈছে আচ্ছা ইয়াত এটা কিবা ফেষ্টিভেল হৈ আছে নে কিবা এটা হৈ আছে আমি চাওঁচোন কি হৈ আছে এইটো কি পিকনিক পাৰ্টি অহাখিনি আছিলে ইয়ানে বেলেগ কোনোবা আছে পিকনিক পাৰ্টি হ'ব এইটো পিকনিক পাৰ্টিখিনিৰে হ'ব পাৰে পোৱালিখিনি সিহঁতে বহুতখিনি আহে নহয় পিকনিক পাৰ্টি নহয় স্কুলৰ পোৱালি আচ্ছা হয় স্কুলৰ পোৱালিখিনি আহিছিলে তো সিহঁতসকলক কিবা এটা কৰাই আছে এইখিনি আৰু কি আছে এইখিনিয়ে আছে আৰু ফৰেষ্টাৰ মেমৰিয়েল ৱেলকাম সেইফালে আৰু যাব পাৰি নেকি সেইফালে যাওঁ বোলাচোন কিবা এটা আছে সেইটো চাইডে সৰু পোৱালিবিলাকে ইয়াত হেৰি কৰি আছে আমি খালি চাইডেদি সোমাই যাম বোলে বেলেগ ৰাস্তা নাই না অৰুণাচল
बटरफ्लाई एंड पाकी टाइगर मतलब इधर बटरफ्लाई अच्छा बेया लगा दृश्य নহয় ভালেই লাগিছে বাৰু সঁচাকৈ বাটাৰফ্লাই বনাই থোৱা আছে এইবিলাক ডাঙৰ ডাঙৰ আৰু এইবিলাকত মানে মানুহে ফুল বহি ভিডিঅ'জ দি উঠিব পাৰে এইবিলাক হেৰিবিলাক অকণমান জুম কৰি দেখাই দিওঁ चलो हम लोग भी आगे देखते हैं क्या क्या ओ इफाले ভিতৰত কিবা কিবি কি ঘৰ আছে জানো আচ্ছা বনাইছে দুই এটা সৰু সৰুকে পাৰ্ক কিন্তু বহুতে ধুনীয়া লাগিছে দেখি আচ্ছা এফালে যাওঁ বাটাৰফ্লাই এটা আৰু আছে তাত গম পাইছে নে এইফালে বাটাৰফ্লাই আহি আছে গম পাইছে ধুনীয়া এটা পৰিৱেশ বনাই ৰাখিছে ইয়াত তো যিসকলে চিৰুচা আহে যাতে এইখন দেখা মিছ নকৰে আমি আগত যদিও আহিছোঁ কিন্তু আমি ইয়াৰ প্ৰতি ইমান ভালকৈ নাজানো কিন্তু সেইকাৰণে আমি মিছ কৰিবলগীয়া হয় আচ্ছা ইয়াত সঁচাকৈও আছে কিন্তু ন সেয়া সেই পখিলাবিলাক সেইকাৰণেতো বনাইছে অঁ ইয়াৰ ভিতৰত এইটো কাৰেণ্ট দি ৰখা আছে কাৰণ ইয়াৰ ছাইডত তাঁৰত কাৰেণ্ট লগোৱা আছে কিবা কাৰণত যদি বনৰীয়া জীৱ জন্তু আহে তো ভিতৰৰ মানুহ যাতে আক্ৰমণ কৰিব নোৱাৰে তো মানে তেনেকুৱা এটা ঠিক কৰি ৰাখিছে কেনেকুৱা লাগিছে বাৰু ইয়াত ঘূৰি পেলাই কওকচোন আপুনি দুই এষাৰ অঁ ইয়াত অকণমান বহি ৰেষ্ট ল'বৰ কাৰণে নেকি মোৰতো বাৰু খুবেই ভাল লাগিছে না জেগাডোখৰ কি ধুনীয়া মানে আৰু ডেকৰেশ্যন হ'ব আৰু উন্নত হ'ব বৰ্তমান মানে আৰম্ভণি আৰু আমি একচুৱেলি ভবাই নাছিলোঁ যে ইয়াত ইমান ধুনীয়া পাৰ্ক আছে আৰু ইমান ধুনীয়া আমি উপভোগ কৰিব পাৰিম বুলি ইমান এটা মানে মনত ফিলিংছ এটা ভাল লাগিব বুলি মানে এটা হেৰি মানে ভবাই নাছিলোঁ মানে ভাবিছোঁ যে পাৰ্ক আছে অলপ অলপ শুনি পাইছিলোঁ কিন্তু আহোঁতে বহুত দূৰ আহিলোঁ ভৰি চৰি বিষাই গ'ল তাৰপিছত উভতি যাবলৈ মানে এটা হেৰি কৰিছিলোঁ তথাপিও ভাবিলোঁ যে নাই ইমান দূৰ আহিছোঁ যদিও আৰু অকণ আগবাঢ়ি গৈ পেলাই চাই আহোঁ খুবেই ভাল লাগিছে আহিছে আহক আপোনালোকে চাই লওক আৰু চাই লওক ইমান ধুনীয়াকৈ এইবিলাক ধুনীয়া ধুনীয়া হেৰিকৈ লিখা আছে কি ধুনীয়াকৈ বনাইছে আৰু কাম চলি আছে আৰু পিছলে আৰু উন্নত হ'ব বুলি আশা থাকিলে আশা কৰিব পাৰোঁ মানে আমি আশা কৰিব পাৰোঁ ঠিকে আছে ভালে লাগিছে বেয়া লগা নাই আৰু ইয়াত লিখা আছে আপোনাৰ নটিচ এটা দিয়া আছে নো ফুড এণ্ড ড্ৰিংক দিছ এৰিয়া মানে ইয়াত এলকহল জাতীয় বস্তু যাতে কোনো সেৱন নকৰে তো সেইটো কাৰণে দিছে ইয়াত বাটাৰফ্লাইটো ধুনীয়া ধুনীয়া আছে ফটো উঠিবলৈ কিন্তু মজা আছে ন তো তাকে দুই একপি ফটো উঠিলোঁ আমি এই ঘৰটোত কি আছে হাচোন চাই আহোঁ ইয়াত মানে যিমান পখিলা জাতীয় বস্তুবিলাক আছে তো তাৰ ইনফৰমেশ্যনবিলাক এনে কৰি দিয়া হয় চবৰ বিষয়ে লিখা আছে দ্য মষ্ট পপুলাৰ এণ্ড বেষ্ট সকলোৰে লিখা আছে কোনটো বাটাৰফ্লাই কেনেকুৱা আছে মেকিং লাভ বাটাৰফ্লাই এণ্ড মাউথ এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া বাটাৰফ্লাইৰ বিষয়ে লিখা আছে ৱৰ্ল্ড ইয়াত লিখা আছে যে বাটাৰফ্লাইজ ৰাউণ্ড দ্য ৱৰ্ল্ড বহুত ধুনীয়া এটা ঘৰ আৰু ইয়াত আৰু এটা বস্তু আছে যেনেকুৱা কিছুমানে মেকআপ কৰি আহে আচ্ছা তাৰ মানে যদি মুখত কিবা খেলি মেলি হৈছে মানে মেকআপ কৰি মানে আঁতৰি গৈছে কিবা হৈছে এই বস্তুটো ইয়াত ৰাখি থোৱা হৈছে এইটো চাই এইটো মানে আহি পেলাই অলপমান জিৰণি লৈ পেলাই বহি পেলাই অলপ মুখনি চাব পাৰিব ধুনীয়াকৈ চাব বাটাৰফ্লাই হেৰিবিলাক বহুত ধুনীয়া এটা ইয়াতে ৰাখিছে বঢ়িয়া লাগিছে ঠিকে আছে আমিও এই বাটাৰফ্লাইবিলাকৰ পৰিচয় লওঁগৈ নেকি হেল্ল' গাইজ শেষ হৈ গ'ল পাৰ্ক ঘূৰি ঘূৰি আমাৰ ভাগৰো লাগি গৈছে আৰু ভৰিও বিষ হৈ গ'ল
তো গোটেইখিনি ঘূৰা হৈ গ'ল বাই বাই এতিয়া আমি ঘৰ যাবলৈ টাইম হৈ গ'ল তাতে ইয়াত আমাৰ ছিষ্টাৰহঁতকো লগ পাইছিলোঁ তো সিহঁতৰ লগত অলপ আমি ফটোজটো উঠিলোঁ ভাল লাগিলে তো নেক্সট আকৌ কোনোবা দিন সিহঁতৰ সৈতে লগ পাম ঠিক আছে বাই 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 ঠিক আছে বাই বাই